নিহাৰিকা, তুমি অনন্যা। তোমাক এবাৰ নহয়, দুবাৰ নহয়, তোমাক হাজাৰবাৰ চেলুট। মানৱতা কেৱল মুখৰ কথাত নহয়, মানৱতা অন্তৰত থাকিব লাগিব। নিহাৰিকা, তোমাক প্ৰণাম। সেই পিতৃৰ কান্ধত উঠি লাহ বিলাসত জীৱন পাৰ কৰা পুত্ৰসকল, এবাৰ চোৱা আৰু বুজা। এগৰাকী বোৱাৰীয়ে যদি নিজৰ জীৱনৰ কথা নাভাবি বৃদ্ধ শহুৱেকক কান্ধত তুলি শুশ্ৰূষা কৰিব পাৰে, তেন্তে তোমালোকে জন্মদাতা পিতৃক কিয় অৱহেলা কৰা? নিহাৰিকা, তুমি প্ৰেৰণা আৰু উৎসাহ নৱপ্ৰজন্মৰ। তোমাৰ প্ৰেৰণাই আকৌ যেন মানৱতা জীয়াই তুলিব আমাৰ সমাজত। সকলোৱে যেন হাতে হাত মিলাই, খোজে খোজ মিলাই, ভেদাভেদ পাহৰি আগুৱাই যাব প্ৰীতিৰ এনাজৰীৰে বান্ধ খায়।